Principal, Diplomate College and Hospital, respected Hakjar Baidu, head of the departments, and all teaching staff, professors, faculties, and my colleagues, and ladies and gentlemen, and media friends. I would like and DC district commissioner present here. I would like to inaugurate MI at Dipu Medical College Hospital. On behalf of the Karbi Anglong Autonomous Council and people of Karbi Anglong, I would like to thank Honorable Chief Minister for giving this new establishment technician at Dipu Medical College and Hospital. So I would like to inaugurate this. Ini apa nak? Start. Okay. Baki apuni karo. Bola. Technical. Oh, lagu dah. Reporter dah. Masih tu itu jaga dia. Ekor हमारा technician होता है वो Untuk nama entry कर बोले सर नियम ठीक है सर কলেজ আৰু হস্পিটেল বহু দিনৰ পৰা অভাৱ ইয়াত খোলা পৰা যিবিলাকৰ আমাৰ টেকনিক্যাল যিবিলাকৰ সাপোৰ্ট দিব লাগে সেইবিলাকৰ অভাৱ পূৰণ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল হয় লগতে ইয়াত ডিপু মেডিকেল কলেজ আৰু হস্পিটেল মেনেজমেন্ট কমিটি হয় অনাৰেবল চিফ মিনিষ্টাৰ বাৰে বাৰে অৱগত কৰিছোঁ যোৱাবাৰ কাৰ্বি আংলং ভ্ৰমণ কৰিব আহোঁতে তেখেতে ডিপু আহোঁতে আমি ডিপু মেডিকেল কলেজ আৰু হস্পিটেলৰ অভাৱ অভিযোগবিলাকৰ কথা আমাৰ প্ৰিন্সিপাল ডক্টৰ হাজাৰ বাইদেউৰ লগতে যিমানখিনি ইয়াৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰা স্বাৰ্থত অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আমি আলোচনা কৰিছোঁ সেই আলোচনা কৰা মতে ডিপু মেডিকেল কলেজৰ এটা ডাঙৰ সমস্যাটো আছে যে MIL টো নাই ইয়াত সেইটো ইয়াৰ উপকাৰ কাৰ্বি আংলং ৰাইজ আৰু লগতে ওচৰত চুবুৰী যিবিলাকৰ লামডিং আৰু লগতে আমাৰ পূজাই আৰু ইয়াত ডিমা হাছাও পেচেণ্ট বিলাক আহি ইয়াতে তেওঁলোকৰ যিবিলাকৰ মেচিন অভাৱ সেই মেচিন ইয়াতে আমি ইয়াত ডিপু মেডিকেল কলেজ হস্পিটেল আৰু সেইটো ইয়াৰ পৰা আমি তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিব পাৰিব সেইটো এটা ডাঙৰ মেচিন সেইটো মেচিনটো আছে যে ডিপু মেডিকেল কলেজৰ যিটো মেচিন এতিয়া আমি আজি উদ্বোধন কৰিছোঁ সেম মেচিনত গুৱাহাটী মেডিকেল কলেজৰ একে মেচিনতে সেইটো মেচিনটো আছে MIR বুলি কয় সেইটো সেই মেচিনটো বহুত দৰকাৰ হয় আৰু দামো বহুত বেছি সেই মেচিনৰ দাম 10-15 কোটি টকা হয় গতিকে ইয়াত আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলত পুঁজি পৰা কিনিব নোৱাৰে গতিকে অসম চৰকাৰৰ পৰা দিয়া হৈছে সেই মেচিনটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উপহাৰ দিয়াৰ কাৰণে আমি তেখেতক আন্তৰিক ধন্যবাদ দিছোঁ গতিকে আজি বেলেগ কাৰ্যসূচী নাই আৰু লগতে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ মেডিকেল ডিপাৰ্টমেণ্ট তৰফৰ পৰা আমাৰ সঞ্জীৱ শংকৰ ডাঙৰীয়াই যিবিলাকৰ হেণ্ডিকেপ তেওঁলোকৰ কাৰণে পৰিচালনা যি দিয়া হ'ব তেওঁলোকক ফ্ৰী অফ কষ্ট দিয়া হ'ব তেওঁলোকৰ আজি
সেইটো ডিষ্ট্ৰিবিউশ্যন কৰা দুটা কাৰ্যসূচী মিলাই আজি সেই দিনটো আজি আমি আজি ইনগ্ৰেশ্যন ফাংচনটো এইটোৱে আছে, বেলেগ কাৰ্যসূচী নাই। হ'ব।